5 মিনিটমান সিজোৱাও সিজোৱাৰ পিছত এতিয়া দেখিছে মাংসৰ কালাৰ দেখিছে কালাৰটো কেনেকুৱা হৈছে চাব এপাক ঘৰতে বনাইছোঁ আজি নতুন আইটেম চাব কালাৰটো কেনেকুৱা হৈছে জনাব অলপ আন্ধাৰ হৈছে আন্ধাৰ হ'লেও আপোনালোকে দেখা পাইছে চাব তোমার দুটো ফুলে লাগিছে ভয় ভুল ভুল না থাকিবা কুকুৰা তেনেকুৱা হৈছে চাহ দেখিছে বিলাহী দিম বিলাহী আলু সকলোৰে বেলেগ বেলেগ আইটেম থাকে আমাৰ আইটেম একেলগে বনাইছোঁ আলু আৰু বিলাহী একেলগে দিয়া হৈছে যিহেতু মাংসটো ভাজি লোৱা হ'লেই এতিয়া বিলাহী আৰু আলুটো সিজিব আছে অলপ ঢাকন দি সিজাই ল'ম তেলতে বিলাহী আলুটো ভাজি ল'ম 2 মিনিট ভাজিলে তাৰপিছত আকৌ দেখাই আছোঁ আপোনালোকক ভাজি ল'লোঁ
মোৰে কথা তোৰতে আছে তোহৰি আছে তোমাৰে মৰম জানে নাজানা এতিয়া পানী দি দিছোঁ গ্ৰেভি বনাম জানানে কেনে লাগে মোকো জানেনো আমি এতিয়া 20 মিনিটমান টাইম সিজোৱাৰ পিছত এতিয়া আপোনালোকে দেখিছে আমাৰ চব্জি সহায় হৈছে দেখিছে আলু সিজিলে নে চাগে আলু সিজিলে দেখিছে মাংস আমি গ্ৰেভি বনাম দেখিছে সৰু ছোৱালীজনী আছে কাৰণে তাইলে বৰ্তমান কাঢ়ি ল'ব লাগিব আমি জ্বলাটো দিয়াই নাই তাইলে অলপ কাঢ়ি লওঁ আমাৰ ছোৱালীজনীলৈ কাঢ়ি লওঁ সৰু ছোৱালী এজনী আছে তাইৰ কাৰণে কাঢ়ি ল'বলৈ আছে কোমল কোমল মাংস থ'ব লাগিব তাৰপিছত জলকীয়া দিম আপোনাক চাই থাকোঁ ছোৱালীজনীয়ে লিভাৰ খাই ভাল পায় কাৰণে লিভাৰখন দাইলত থোৱা হৈছে জলকীয়া দিয়াই নাই আমি জলকীয়া দিম চাব মাংস চব্জি কালাৰ কেনেকুৱা হৈছে চাওক দেখাইছে এতিয়া আমি দিম জলকীয়া এয়া দেখিছে এইটো জলকীয়া গুড়ি বেছি থোৱা আছে দেখিছে জলকীয়া গুড়ি দেখিছে মই ঘৰতে পিচি থৈছোঁ ইয়াত শুকান জলকীয়া গুড়ি যোনে যিমানটো জ্বলা খায় আমি মই জ্বলা খাই ভাল পাওঁ সেইকাৰণে চব্জি দিছোঁ অকণমান জ্বলা হওক কালাৰ কেনেকুৱা হৈছে আৰু অকণমান চব্জি হ'লেই আমাৰ চব্জি হ'লে এতিয়া ধনিয়া দিম মই দেখিছে মোৰ ঘৰৰ বাৰীত হোৱা ধনিয়া লোকেল ধনিয়া ইয়াতে মই কাটি দিম হ'ব হৈছে মই বন্ধ কৰিম এতিয়া হৈ গৈছে আমাৰ চব্জি দেখিছে ধুনীয়া চবতে মিলাই দিয়া হ'ল দেখিছে চব্জি হৈ গ'ল কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব বৰ্তমান ৰাখিছোঁ